হেল্ল' বন্ধুসকল, আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটোত সকলো সুখত থাকক, শান্তিত থাকক, হাঁহি থাকক আৰু সুখলে থাকক, তাৰেই কামনা কৰিলোঁ। আজি আমি কেইজনমান বন্ধুৰ লগ লাগি বগীবিল ঘাটত থকা কাঞ্চনজংঘালৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোককো এই ব্লগটোৰ জৰিয়তে লৈ যাওঁ। আহকচোন আমাৰ লগত আপোনালোকো। আমি চমৰাজানৰ কোনোবা এখন দলঙৰ ওপৰেৰে গৈ আছোঁ। নিশ্চয় আপোনালোকে যদি চিনাকি ৰাস্তা ধৰিব পাৰিছে। আপোনালোকে আমাৰ আছামিজ আড্ডাবাজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। নতুন চেনেল, আপোনালোকৰ মৰম বিচাৰিছোঁ। আহি কোলাজান তিনিআলি পাৰ হৈছোঁ। বগীবিল দলঙলৈ আৰু অলপ বাট। কোলাজান আৰু বগীবিল দলঙৰ মাজত থলুৱা লোকৰ দ্বাৰা এখন বজাৰ। আমি ইয়াত ৰৈছোঁ অলপ কমলা ল'ম। নাজানো আজি জানুৱাৰী মাহৰ প্ৰথমটো দিন বাবে ইয়াত কমলাই হওক, মাছেই হওক, দাম বেছি হৈছে। জানুৱাৰী প্ৰথম দিনটো
বগীবিল চকু জোৰ কৰিছে। এইখন যে দেখিছে ত্ৰিৰিয়াৰ থকা লাইটেৰে, এইখন হৈছে বগীবিল বগীবিলৰ দলং। চাওকচোন কিমান ধুনীয়া লাগে ৰাতি লাইটৰ প্ৰতিচ্ছবি পানীত চাওঁ, ইমান সুন্দৰ। এই ভাইটিটোক ধৰিব লাগিব না, জোপে পৰি যাব নহ'লে। তাক ধৰিব লাগিব, তাক ধৰিব লাগিব। মোজাটো জোতাটো খুলাই থাকে, প্ৰায় দেখি থাকোঁ। চাওক